নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোৰ বাবে মই প্ৰথমতে 1 চামুচ ঘি কেৰাহীটোত দি দিলোঁ। তাৰ পাছতে 1 কাপ গাখীৰ দিছোঁ। অলপ সময়ৰ বাবে উতলাই ল'ম। গাখীৰখিনি উতলাৰ পাছত মই ইয়াতে পাউডাৰ গাখীৰ 1 কাপ এড কৰিছোঁ। প্ৰথমতে 1 কাপ দিছোঁ পাউডাৰ গাখীৰ, পিছত যদিহে প্ৰয়োজন হয় আৰু অলপ দিব লাগিব। আৰু অকণমান প্ৰয়োজন হৈছে, সেয়েহে আধা কাপতকৈও কম পৰিমাণত দি দিলোঁ। ভিডিঅ'টি চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। এইখিনি জোখতে মই নমাই ল'ম। গেছটো অফ কৰি দিলোঁ আৰু এনেকৈ নমাই ল'লোঁ। বহুত বেছি টান কৰিব নালাগে। এতিয়া মই এইখিনিৰে পাটিচেপ্টা পিঠা বনাম। ভিডিঅ'টি চাই থাকিব। পাটিচেপ্টা পিঠা বনাবলৈ মই প্ৰথমতে 1 কাপ চাউলৰ গুড়ি লৈছোঁ, আধা কাপ ময়দা, জোখমতে নিমখ দিলোঁ, এয়া দিছোঁ চেনি 3 চামুচ, পাউডাৰ গাখীৰ 2 চামুচ দিছোঁ, দি এবাৰ মিলাই ল'লোঁ। এক কাপ লিকুইড গাখীৰ দি সানি ল'লোঁ আৰু ভিডিঅ'টো পটককৈ স্কিপ কৰা গ'ল, গমেই নাপালোঁ। এতিয়া যদিহে প্ৰয়োজন হয় অকণমান পানী দিলেও হৈ যাব। আৰু খুব ভালদৰে এনেকৈ মিহি হোৱালৈকে ঘুটি লৈছোঁ। এতিয়া মই তাৱা এখন পাতি দি অকণমান গৰম হোৱাত তেল অলপ দি ভালদৰে মচি লৈছোঁ। তাৰপিছতে মই পিঠাখন বহাই দিলোঁ। দি ঢাকনিখন মাৰি দিছোঁ সোনকালে সিজিবলৈ। ভালদৰে সিজি উঠাত মাৱাখিনি দি দিছোঁ আৰু মোৰ এনেকৈ প্ৰথমখন পিঠা ধুনীয়াকৈ বনোৱা হৈ গ'ল। তাৰপিছৰখনো এনেকৈ বনাই গৈছোঁ। প্ৰথমবাৰতে তেল দিলোঁ আৰু পিছত মই তেল ব্যৱহাৰ কৰা নাই। আটাইকেইখন পিঠা এনেকৈ বনাইছোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় ভাল পালে। জুইৰ ফ্লেমটো ল' কৰি লৈ মই ঢাকনিখন 1 মিনিটমান সময়ৰ কাৰণে লগাই দিছোঁ। তাৰপিছতে চাই লৈ ঢাকনিখন খুলি মাৱাখিনি দি দিছোঁ। আজিৰ ৰেচিপিটো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।